हेलो फ्रेंड्स আকৌ এবাৰ আহিলোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ এয়া লগত আছে মোৰ দীপক ব্ৰো এয়া এতিয়া আপোনালোকক দেখুৱাব চেষ্টা কৰিম এতিয়া কাৰণ আমাক ৰিসেপশ্যনৰ কাৰণে মাতিছে যেহেতু এয়া আমাৰ যেটো মেইন প্ৰৱেশদ্বাৰ এয়া প্ৰৱেশদ্বাৰ এতিয়া আমি গৈ আছো মানুহৰ ভিৰ চক সাইড দিয়ক দাদা সাইড দিয়ক এয়া চক এনেদৰে বনাইছে আমি এতিয়া আমি লৈ যাম আপোনালোকক ৰিসেপশ্যন ৰুমলৈ যিহৰ কাৰণে আমাক মাতিছে আগতে আমাৰ লগৰ ফ্ৰেন্ড কেটা আগতে ঘুমাই গল হেতিওকে দেখুৱাম আপোনালোকক এতিয়া চাব ব্ৰো ভাল লাগিছে সাইড দিয়ক এতিয়া মই এইয়া এফালে বহি আছে দৰা কন্যা পিছত দেখুৱাম বাৰু আপোনালোকক এতিয়া মই যেহেতু কামত আহিছো মানুহে বহি গল খাবৰ কাৰণে এতিয়া মই আপোনালোকক দেখুৱাম সো কানে এন্ডৰ বনাইছো কাৰণ জায়গা বেছি নাই এই কাৰণে ঠেক জগা অকমান 13টা ৰানিং আৰু কন্যা যেহেতু মই নেপালী বিয়াত আহিছো নেপালী বিয়াত আপোনাৰ নেপালী বিয়াত দৰা কন্যাক বেউলা আৰু বেউলি বুলি কয় মই জনাত আৰু বিশেষ ইমান নেপালী নাজানো তথাপিও এতিয়া মই দেখুৱাম আপোনালোকক এয়া ইয়াৰ পৰিস্থিতি মানুহ ভিৰ আছে এয়া আমাৰ মেইন যেটো আমাৰ দৰা কন্যা নেপালী বেউলা বেউলি বুলি কয় সব এয়া হেপি আছে দাদা কংগ্ৰেচুলেশ্যন বিবাহিত জীৱন ভাল হওক আপোনালোকৰ শুভেচ্ছা থাকিল এয়া এতিয়া মই যেহেতু কাম আছে এতিয়ালৈকে মই তাত যাওঁগে ৰিসেপশ্যনৰ কাম আছে মানুহ তাত বহি আছে Thanks for watching guys যদি আপোনালোকে এই ভিডিঅ'খন চাই ভাল পায় তেনেহলে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোক জনাব যে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেনেকুৱা ধৰণৰ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম প্লিজ আপোনালোকৰ টপিকটো জনাই দিব যে কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে ভাল পায় তো টাটা বাই বাই লাভ ইউ